আৰু এইফালে চাওক ভুজিয়া ৰেডি হৈ গ'ল দেখিছে ধুনীয়াকৈ খাব পাৰিব আৰু এনেকৈ ভুজিয়া হোটেলত বনাওঁ আৰু ঘৰতো এনেকৈ ভুজিয়া সহজতে বনাই পেলাই খাব পাৰিব। হেল্ল' দোস্ত, আজি বনাম ভুজিয়া আৰু মই বেচন লৈছোঁ 3 কেজি দেখিছে। বেচনটো ধুনীয়াকৈ মই খুলি পেলাই ৰেডি কৰি ল'লোঁ প্ৰথমতে। তাৰপিছত বেচনটো মানে ভুজিয়া বনামতো, ভুজিয়াটো ফাৰ্ষ্ট হ'বলৈ মই ইয়াত ৰিফাইন অইল দি দিছোঁ। ৰিফাইন অইল মই আধা লিটাৰ দি দিছোঁ, নহ'লে ভুজিয়াটো টাইট হ'ব। এইটো তেলটো দি দিলে খাবলৈ খাস্তা হ'ব। তাৰপিছত এইফালে মই দিছোঁ কালাজিৰা জোৱাইন, এইফালে দি দিছোঁ মই জলকীয়া পাউডাৰ, এইফালে দি দিছোঁ মই নিমখ আৰু এতিয়া ইয়াত পানী দি পেলাই ধুনীয়াকৈ ধুনীয়াকৈ আটা যেনেকৈ খানে এনেকৈ খানি ল'ব লাগিব। আৰু এইফালে নৰসিংহ পাত দেখিছেনে, মই তেলত ফ্ৰাই কৰি পেলাই মই এটা চচপেনত থৈ দিছোঁ, য'ত ভুজিয়া ফ্ৰাই কৰি থ'ম তাতে মই থৈ দিছোঁ। তাৰপিছত এনেকৈ ভুজিয়া জালনা টিঙৰ দি বনাই লৈছোঁ আৰু মই ধুনীয়াকৈ বেচনটো খানি ল'লোঁ। খানাৰ পিছত মই এনেকৈ ওপৰত দি দিম। ওপৰত দিয়াৰ পিছত এইফালে দেখিছেনে তেল গৰম হৈ আছে, চাওক দেই মই দেখাই দিছোঁ দেখিছে, ৰিফাইন তেল গৰম হৈ আছে। এতিয়া ইয়াৰ ওপৰত দি পেলাই মাৰিব লাগিব হাতে, ঠিক আছে। আৰু এইফালে চাওক মই দি দিলোঁ, লাহে লাহে এনেকৈ হাতে ধুনীয়াকৈ এনেকৈ মাৰিব লাগিব, তেতিয়া কি হয় তলদি ওলাই যাব, ঠিক আছে। আৰু এইফালে চাওক ভুজিয়া ধুনীয়াকৈ হৈ গৈছে। এনেকৈ ভুজিয়া ঘৰতে ধুনীয়াকৈ সহজতে বনাই পেলাই খাব পাৰিব, দেখিছে। অকণমান টাইম এনেকৈ ফ্ৰাই হ'ব দিব, নহ'লে কেঁচা হ'লে খাবলৈ বেয়া হ'ব। ফ্ৰাই হৈ গ'লে ধুনীয়াকৈ বাহিৰলৈ নমাই থ'ব পাৰিব। ভুজিয়া ৰেডি হৈ গ'ল, 5 মিনিটত হৈ যায় ভুজিয়া বনাই। দেখিছে হৈ গ'ল ৰেডি। আৰু এইফালে চাওক ভুজিয়া ৰেডি হৈ গ'ল দেখিছে, ধুনীয়াকৈ খাব পাৰিব আৰু এনেকৈ ভুজিয়া হোটেলত বনাওঁ আৰু ঘৰতো এনেকৈ ভুজিয়া সহজতে বনাই পেলাই খাব পাৰিব।